বহুত এনেকুৱা ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে যিসকলৰ চেনেল টপত আছিল, তেওঁলোকৰ লাখ লাখ ছাবস্ক্ৰাইবাৰ আছিল, তেওঁলোকৰ ফেন্স ফলোৱাৰ আছিল, তেওঁলোকৰ চেনেলত ভিউজ বহুত আহিছিল, তেওঁলোকৰ মিলিয়নছ তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ আছিল, তেওঁলোকে লাখ লাখ টকা মাহে ইনকাম কৰিছিল। কিন্তু আজিৰ ডেটত তেওঁলোকৰ লগত একো নাই, না তেওঁলোকৰ সেই ফেন ফলোৱাৰ আছে, না তেওঁলোকৰ সেই ছাবস্ক্ৰাইবাৰ আছে, না তেওঁলোকৰ ভিডিঅ'ত ভিউজ আহে, আৰু না তেওঁলোকে টকা ইনকাম কৰিব পাৰিছে। এনেকুৱা আপোনাৰ লগতো হ'ব পাৰে। চ' আজিৰ ভিডিঅ'ত মই এটা কথা ক'বলৈ গৈ আছোঁ যে আপুনি যদি ইউটিউব জাৰ্নিত আছে কিছুমান কথা জানিব লাগে, আৰু যদি আপুনি এই কথাবোৰ নাজানে তেতিয়াহ'লে ভৱিষ্যতত হয়তো আপোনাৰ লগতো এনেকুৱা হ'ব পাৰে। গতিকে বহুত ভিডিঅ'টো ইণ্টাৰেষ্টিং হয়, আপুনি এবাৰ মনোযোগ দি চাওক। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু অসম টেক 20 চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইউটিউবে হওক বা যিকোনো কামত আপুনি যি কাম কৰে তাত এটা সময়ত এটা ফেজ আহে যেতিয়া আপুনি টপত থাকে, আপোনাৰ কামত আপুনি পিকত থাকে বা আপুনি যি কাম কৰে তাত আপুনি একেবাৰে টপত আছে, যদিহে আপোনাৰ ভিতৰত সেই টেলেণ্টটো থাকে। মানি লৈছোঁ আপুনি এজন এক্টৰ আৰু আপুনি আপোনাৰ এক্টিং কেৰিয়াৰত আপুনি একেবাৰে টপত আছে, আপুনি ভাল এক্টিং কৰে আৰু আপোনাক সকলো ডাইৰেক্টৰ বা সকলো প্ৰডিউচাৰে আপোনাক লৈ ফিল্ম কৰিব বিচাৰে বা আপোনাক লৈ চিৰিয়েল কৰিব বিচাৰে, আৰু সেই সময়টো হ'ল আপোনাৰ টপৰ সময়। বা আপুনি এজন বিজনেছমেন আৰু আপুনি লাখ লাখ টকা ইনকাম কৰে, সেই সময়টো হ'ল আপোনাৰ টপত থকা সময়। ঠিক তেনেকুৱাকৈ ইউটিউবতো এটা ফেজ আহে যিখিনি সময়ত আপুনি টপত থাকে, আপোনাৰ লাখ লাখ ছাবস্ক্ৰাইবাৰ থাকে, আপোনাৰ ফেন্স ফলোৱাৰ বহুত থাকে, আপোনাৰ ভিডিঅ' দিয়াৰ লগে লগে লাখ লাখ ভিউজ হৈ যায়, আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰ বহুত থাকে, আৰু আপোনাৰ বহুত টকা আহে, বহুত ধৰণৰ টকা আপুনি য'ৰ ত'ৰ পৰা পায়, আৰু আপুনি বহুত ধৰণৰ ব্ৰেণ্ড প্ৰমোশ্যন পায়। কাৰণ ইউটিউবৰ প্লেটফৰ্মটো এটা টকাৰ গছৰ দৰে হয়, আৰু আপোনাৰ ওপৰত যিকোনো সময়ত টকাৰ বৰষুণ হ'ব পাৰে। এনেকুৱা বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ লগতো হৈছে, কিন্তু বৰ্তমান সময়ত তেওঁলোক দেউলীয়া, তেওঁলোকৰ লগত এই সময়ত একো নাই। আৰু সেইটো কিয় হৈছে জানেনে? মই কৈ আছোঁ চাওক। আপোনাৰ জীৱনত যেতিয়া এনেকুৱা এটা সময় আহিব আপুনি যেতিয়া টপত থাকিব, আপুনি এই ভুলটো নকৰিব, আপুনি কেতিয়াও অহংকাৰ নকৰিব। কাৰণ আপুনি এইটো ভাবিব লাগে যে ইউটিউব এবছৰ, দুবছৰ বা 3 বছৰ, 4 বছৰ, খুব বেছি আপুনি 5 বছৰলৈকে কৰিব। যদি আপুনি সেই সময়ত অহংকাৰ কৰে আৰু আপুনি কাৰোবাৰ লগত যদি আপুনি অহংকাৰত বা আপুনি বাহাদুৰিত কথা পাতে, আৰু কিছু সময়ৰ পিছত যদি আপোনাৰ চেনেলটো ডাউন হৈ যায়, তেতিয়া কিন্তু আপুনি সেই মানুহবোৰৰ লগত আপুনি চকু মিলাব নোৱাৰিব, আপুনি তেওঁলোকৰ লগত চকু উঠাই কথা পাতিব নোৱাৰিব, আপুনি নিজে বহুত লাজ অনুভৱ কৰিব সেই সময়ত। এনেকুৱা বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে যিসকলক আপুনি যদি মেইল পঠায় তেওঁলোকে কেতিয়াও মেইলৰ ৰেছপন্স নিদিয়ে বা কমেণ্টো কৰে, আপোনাৰ কমেণ্টৰ উত্তৰো নিদিব, বা আপুনি যদি তেওঁলোকক লগ কৰিব যায় তেওঁলোকৰ লগত সময় নাই বুলি আপোনাক কৈ দিব। এনেকুৱা মই নিজে পাইছোঁ। বাৰু যিয়ে হওক, মই কাৰো নাম ক'বলৈ যোৱা নাই, কিন্তু এনেকুৱাবোৰ কেতিয়াও কৰিব নালাগে। কাৰণ আপোনাৰ চেনেলটো কোনদিনাখন ডাউন হৈ যাব পাৰে আপুনি সেই কথাটো নাজানে। দ্বিতীয়টো কথা হ'ল, আপোনাৰ তাত যেতিয়া বহুত বেছি টকা আহে তেতিয়া আপুনি সেই টকাখিনি মেনেজমেণ্ট কৰিব জানিব লাগিব। আপুনি যদি মেনেজমেণ্ট কৰিব নাজানে তেতিয়াহ'লে কিন্তু আপুনি এটা সময়ত পস্তাব লাগিব। আপুনি আপোনাৰ টকাখিনি ভাল কামত ইনভেষ্ট কৰক, য'ৰ পৰা আপুনি ভৱিষ্যতত ডবল টকা ইনকাম কৰিব পাৰে, বা আপুনি ক'ৰবাত মাটি কিনি ৰাখক, বা আপুনি বিজনেছ কৰি যদি আপুনি বিজনেছত ইনভেষ্ট কৰক। মুঠতে আপুনি যি জানে আপুনি সেইটোত আপোনাৰ টকাখিনি ইনভেষ্ট কৰক, যাতে সেই টকাখিনিৰে আপুনি ভৱিষ্যতত কিবা এটা কৰিব পাৰে। যি হিচাপত আপোনাৰ টকা আহে সেই হিচাপতে আপুনি অদৰকাৰী খৰচ নকৰিব। বহুতে কি কৰে, আল্টু ফাল্টু টকা তেওঁলোকে খৰচা কৰি দিয়ে, তেওঁলোকে শ্ব' অফ কৰিব, তেওঁলোকে পাৰ্টি কৰিব, তেওঁলোকে ইটো সিটো কামত অদৰকাৰী যিবিলাক দৰকাৰ নপৰে জীৱনত সেইবোৰ কামত তেওঁলোকে টকাখিনি খৰচা কৰি থৈ দিয়ে, আৰু এটা সময়ত তেওঁলোকে বহুত বেয়াকৈ পস্তায়। কাৰণ ইউটিউবৰ চিধা ছিষ্টেম যে যিকোনো সময়ত আপোনাৰ চেনেলটো ডাউন হৈ যাব পাৰে, না আপোনাৰ চেনেলত ভিউজ আহিব, না আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, না আপুনি তাৰ পৰা টকা ইনকাম কৰিব পাৰিব। আৰু ডাঙৰ ডাঙৰ ৰথী মহাৰথী ডাঙৰ ডাঙৰ ইউটিউবাৰৰ লগত এনেকুৱা বৰ্তমান হৈ আছে। আৰু সেই সময়ত আপোনাৰ যদি এনেকুৱা হয় তেতিয়াহ'লে আপোনাৰ বহুত প্ৰব্লেম হ'ব। না আপোনাৰ ফেন ফলোৱাৰ থাকিব, না আপোনাক ভাল পোৱা মানুহ থাকিব, না আপোনাৰ ছাবস্ক্ৰাইবাৰ থাকিব, না আপোনাৰ ভিডিঅ'ত ভিউজ আহিব। লাগিলে আপুনি যিমান ভাল ভিডিঅ' বনাব না কিয়, আপোনাক যদি কোনো ভালেই নাপায় তেতিয়াহ'লে আপোনাৰ ভিউজ ক'ৰ পৰা হয়, আৰু আপোনাৰ যদি ভিউজেই নাহে আপুনি তাৰ পৰা টকা ক'ৰ পৰা ইনকাম কৰিব। আপুনি এইটো কেতিয়াও নাভাবিব যে আপুনি ইউটিউবৰ পৰা সদায় লাখ লাখ টকা ইনকাম কৰি থাকিব। বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ এই সময়ত ডাউন পৰি গৈছে। আৰু চাওক, লাইফ ইজ আনচাৰ্টেন, সেইবাবে আপুনি সেইটোৰ পৰাই যে আপুনি ইউটিউবৰ পৰাই টকা ইনকাম কৰি থাকিব, আপুনি এই কথাটো ভুলতো কেতিয়াও নাভাবিব। সেইবাবে বন্ধুসকল, মই আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যদি ইউটিউব জাৰ্নিত আছে, এদিন নহয় এদিন আপোনাৰ জীৱনত এনেকুৱা এটা সময় হয় যে আপোনাৰ বহুত টকা আহিব, আপোনাৰ চেনেলটো টপত থাকিব, আপোনাৰ বহুত ফেন ফলোৱাৰ থাকিব, আপোনাৰ ছাবস্ক্ৰাইবাৰ থাকিব, আপোনাৰ ভিউজ বহুত হ'ব। কিন্তু সেই সময়ত আপুনি অহংকাৰ নকৰিব, আৰু আপোনাৰ টকা আপুনি অদৰকাৰী খৰচ নকৰিব। সেই সময়ত লাগিলে আপোনাৰ চেনেল ডেথ হৈ যাওক, কিন্তু আপুনি যদি বিজনেছ কৰে বা আপুনি যদি ইনভেষ্ট কৰে তাৰ পৰা আপুনি ইনকাম কৰিব পাৰিব, আৰু আপুনি তাৰ পৰা আপোনাৰ জীৱনটো আগুৱাই লৈ যাব পাৰিব।
আপুনি যদি ইউটিউব জাৰ্নিত আছে আপোনাৰ জীৱনত এই ফেজটো আহিব যে আপুনি টপত থাকিব আপোনাৰ চেনেলটো টপত থাকিব কিন্তু সেই সময়ত আপুনি অদৰকাৰী খৰচ কেতিয়াও নকৰিব নহ'লে বহুত ডাঙৰ ইউটিউবাৰৰ দৰে আপুনিও এদিন ধ্বংস হৈ যাব আৰু সেই সময়ত আপুনি ইউটিউবৰ পৰা ফ্ৰাষ্ট্ৰেট হৈ যাব সেইবাবে বন্ধুসকল এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আছিল আপোনালোকক মই যাতে কিছুমান কথা ক'ব পাৰোঁ কাৰণ মই এনেকুৱা বহুত মানুহ দেখিছোঁ বা বহুত ডাঙৰ ইউটিউবাৰ দেখিছোঁ যিসকলৰ এতিয়া বৰ্তমান একো নাই তেওঁলোকৰ চেনেলত না ভিউজ আহে না তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়ে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ কমি গৈ আছে তেওঁলোকৰ ফেন্স ফলোৱাৰ কমি গৈ আছে গতিকে আপুনি যদি ইউটিউব জাৰ্নিত আছে তেতিয়াহ'লে আপুনি এই ভুলবোৰ কেতিয়াও নকৰিব তেন্তে আজিলৈ মানে মোৰ এই কথাখিনি বা মোৰ এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰক আৰু কমেণ্ট কৰক আৰু চেনেলটো যদি আপুনি নতুনকৈ তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ মানে অসম টেক 23 চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ